এইটো নতুন নতুন কথাৰ আৱিষ্কাৰ হ'ব লাগিছে। এই নিতৌ সদায় হৈ থকা আৱিষ্কাৰবিলাক আমি যাতে ৰোগীৰ কাৰণেও এভেইলেবল কৰিব পাৰোঁ, তাৰ কাৰণে আমি আমাৰ চিকিৎসকসকলকো তেওঁলোকৰো জ্ঞানৰ উৎকৰ্ষ সাধন হ'ব লাগিব। আৰু তাৰেই খোজ হিচাপে আমি এই CME-বিলাক সময়ে সময়ে আহ্বান কৰোঁ। আজিৰ CME-খনত গুৱাহাটীৰ বাহিৰেও বম্বেৰো কেইবাজনো নিউৰলজিষ্টে অংশগ্ৰহণ কৰিব। আৰু আজিৰ CME-ৰ বিষয়বস্তু হ'ল ব্ৰেইন আৰু নাৰ্ভাছ ছিষ্টেমৰ কেইটামান বিশেষ ৰোগ, যেনে মাল্টিপল স্ক্লেৰ'চিছ, গুলেনবেৰী চিণ্ড্ৰম, মাইস্থেনিয়া গ্ৰেভিছ, অট'ইমিউন এনচেফালাইটিছকে আদি কৰি বিভিন্ন ৰোগৰ ওপৰত পৰ্যালোচনা হ'ব। এই ৰোগবিলাকৰনো কি কি আধুনিক চিকিৎসা ব্যৱস্থা ওলাইছে, সেইবিলাকৰ ওপৰত পৰ্যালোচনা হ'ব, যাতে আমাৰ নিউৰলজিষ্টসকলেও ঘূৰি গৈ আমাৰ ৰোগীসকলক এই সা সুবিধাখিনি, এই নতুন নতুন বিজ্ঞানৰ আৱিষ্কাৰবিলাক তেওঁলোককো দিব পাৰে। এই ছেমিনাৰখন এদিনীয়া ছেমিনাৰ। আজিৰ দিনটোৰ কাৰণে আমি আহ্বান কৰিছোঁ। ইয়াত অসমৰ বাহিৰৰো বিভিন্ন নিউৰলজিষ্টে অনলাইন যোগে এই ছেমিনাৰখনত অংশগ্ৰহণ